দাদা আপেলৰ কেজি কিমান? আপেল কেজি 200 টকা। আৰু আঙুৰৰ কেজি কিমান? আঙ্গুৰ 300 টকা। দাদা এটা আপেল আৰু 100 গ্ৰাম আঙুৰ দিয়ক। এই যাচোন যা, এটা আপেল 100 গ্ৰাম আঙ্গুৰ বিক্ৰী নহয়, 1 কেজিকে নিব লাগিব। তোক যাব দিছো না নাই? নাহিবি অলপ অলপ মাল নিবলৈ, 1 কেজিকে লৈ যাবি। যা, তোক বাৰে বাৰে ক'ব লাগিব নেকি? দাদা আপেলৰ কি দাম আৰু আঙুৰৰ? আপেল 200 টকা কেজি, আঙ্গুৰ 300 টকা কেজি, একদম। মোক 2 কেজি আপেল আৰু 4 কেজি আঙুৰ দিবচোন। দাদা দিবনে? এই নহয় যা, তোক বাৰে বাৰে ক'ব লাগিব নেকি? এবাৰ যাচোন যা। দাদা কি হৈছে আপোনালোকৰ? ইমান বস্তুৰ দাম 200 টকা কেজি, ইয়াৰ এটা আপেল লাগে, 100 গ্ৰাম আঙ্গুৰ লাগে। ইয়াক যাব দিয়কচোন, এবাৰ যাব দিয়ক, কমত বিক্ৰী নহয় এইটো। যা ইয়াৰ পৰা যা। তুমি এটা আপেল আৰু 100 গ্ৰাম আঙুৰ লৈ কি কৰিবা? মানে দাদা দাদা ৰাজহঁতৰ ঘৰত দেখোন সদায় বিভিন্ন ফল মূলেৰে দেখোন ইফতাৰ কৰে। আমি দেখোন মুড়ি আৰু পানীৰে ইফতাৰ কৰিব লগা হয়। মোৰো বিভিন্ন ফল মূলেৰে ইফতাৰ কৰিবলৈ মন যায়। তুমি মোৰ কাৰণে আজি ফল মূল লৈ আহিবানে? হ'ব ঠিক আছে, আজি তোমাৰ কাৰণে মই ফল মূল লৈ আহিম। দাদা মই পাহৰি গৈছিলোঁ মই যে দুখীয়া। সৰু কালতে মোৰ মা দেউতা ঢুকাইছে। ভাইটিটো মোৰ তাত বহুত আশা কৰিছিল, কিন্তু মই পূৰণ কৰিব পৰা নাই। আজিও মই মোৰ সৰু ভাইটিটোৰ আশা পূৰণ কৰিব নোৱাৰিলোঁ আৰু। থিয় হোৱাচোন, ৰ'বাচোন ৰ'বা। এয়া লোৱা, ইয়াত আপেল আঙুৰ আৰু বহুতো ফল মূল আছে, তোমাৰ ভাইৰাক দিবা। নাই নাই নালাগে, লোৱাচোন, এইটো আপোনাৰ লোৱা। ঘৰৰ কাৰণেহে লৈছে। লোৱাচোন লোৱা। দাদা আজি আপুনি মোক বহুত সহায় কৰিলে। আজি আপোনাৰ কাৰণে মোৰ সৰু ভাইটিটোৰ আশা পূৰণ হ'ব। আমি যিমান দিন জীয়াই থাকিম আপোনাৰ কাৰণে দোৱা কৰিয়ে থাকিম, যাতে আল্লাহ আপোনাক সুখত ৰাখে। আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এইখিনিয়ে জনাব বিচাৰিছোঁ, আমাৰ সমাজত ঠিক একেই ধৰণৰ বহু মানুহ আছে, যিসকলে ইচ্ছা কৰিলেও ভাল ফল মূল দি ইফতাৰ কৰাৰ সামৰ্থ্য নাথাকে। কিন্তু এই পবিত্ৰ ৰমজান মাহত যদি আপুনি সিহঁতৰ কাষত যায় অলপ সহানুভূতি দেখায়, তেতিয়া চাব আপোনাৰ এই সহানুভূতি আল্লাহৰ আৰশ পৰ্যন্ত গুচি যাব। হাই ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আমাৰ টীমটো আহি গৈছে। আমাৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে আমাৰ চেনেলটোত লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ বাকীখিনি নোটাই ক'ব। আৰু আমাৰ চেনেলখন যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আমাৰ চেনেলখন আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু পোনপ্ৰথম যাতে নতুন ভিডিঅ' আপলোড কৰিলে আপুনি প্ৰথম চাব পাৰে আৰু